শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মক আন কি নামেৰে জনা যায়? উত্তৰ: শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্মক মহাপুৰুষীয়া ধৰ্ম হিচাপে জনা যায়। শংকৰদেৱে সৃষ্টি কৰা ভতিমা তিনিবিধৰ নাম কি কি? উত্তৰ: শংকৰদেৱে সৃষ্টি কৰা ভতিমা তিনিবিধ হ'ল নাট ভতিমা, দেৱ ভতিমা, ৰাজ ভতিমা। শংকৰদেৱক দেৱ উপাধি কোনে দিছিল? উত্তৰ: শংকৰদেৱক দেৱ উপাধি মহেন্দ্ৰ কন্দলীয়ে দিছিল। শংকৰদেৱে কোনজন কোঁচ ৰজাৰ শাসনকালত একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল? উত্তৰ: কোঁচ ৰজা নৰনাৰায়ণৰ শাসনকালত। শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী প্ৰথমজন ব্যক্তি কোন আছিল? উত্তৰ: শ্ৰীমন্ত শংকৰদেৱ বঁটা বিজয়ী প্ৰথমজন ব্যক্তি হ'ল ভূপেন হাজৰিকা। শংকৰদেৱৰ তৃতীয় পুত্ৰজনৰ নাম কি আছিল? উত্তৰ: শংকৰদেৱৰ তৃতীয় পুত্ৰজনৰ নাম কমললোচন আছিল। শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম কি আছিল? উত্তৰ: শংকৰদেৱৰ দ্বিতীয় পত্নীগৰাকীৰ নাম হ'ল কালিন্দী। শংকৰদেৱৰ প্ৰথম পুত্ৰজনৰ নাম কি আছিল? উত্তৰ: শংকৰদেৱৰ প্ৰথম পুত্ৰজনৰ নাম ৰামানন্দ আছিল। শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা নাটসমূহক কি বুলি জনা যায়? উত্তৰ: অংকীয়া নাট হিচাপে জনা যায়। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি জনা যায়? উত্তৰ: মণিকাঞ্চন সংযোগ বুলি জনা যায়। শংকৰদেৱৰ দ্বাৰা জনপ্ৰিয় হোৱা ধৰ্মীয় প্ৰতিষ্ঠানটোৰ নাম কি আছিল? উত্তৰ: শংকৰদেৱৰ দ্বাৰা জনপ্ৰিয় হোৱা ধৰ্মীয় প্ৰতিষ্ঠানটোৰ নাম শ্ৰীমন্ত শংকৰ সংঘ আছিল। শ্ৰীমন্ত শংকৰদেৱক আন কি নামেৰে আখ্যা দিয়া হৈছিল? উত্তৰ: মহাপুৰুষ আৰু অৱতাৰী পুৰুষ ৰূপে আখ্যা দিয়া হৈছিল। শংকৰদেৱে ৰচনা কৰা অনুবাদমূলক গ্ৰন্থৰ ভিতৰত শ্ৰেষ্ঠ কোনখন? উত্তৰ: দশম। শংকৰদেৱে প্ৰথমে কোন ঠাইত নামঘৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ: শংকৰদেৱে প্ৰথমে বৰদোৱাত নামঘৰ প্ৰতিষ্ঠা কৰিছিল। শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল? উত্তৰ: শংকৰদেৱে বৰগীত লিখিবলৈ ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। গুণমালা পুথিখনত মুঠ কেইটা অধ্যায় আছে? উত্তৰ: গুণমালা পুথিখনত মুঠ 6টা অধ্যায় আছে।